আলোকিত যুবরাজ রাতি পাবলে আর কিমান প্রহর বাকি হওয়া যুবরাজ মুখ দিখতে হৈয দেবে উদ্বাহিত হও এরা আলোকিত যুবরাজ একমাত্র ভগ্নী মোর স্নেহর দৈব কি অন্য করি মথুরার রাজ কারিক অন্য করি কঙ্কর হৃদয় বসে যাব আজি এক অজন্ম আরো সেই কথাই আজি মোর অন্তর দহিষে কালকে দুঃখ ন করিব যুবরাজ এই যে জগতরে চিরন্তনের রীতি পুত্র হলে পরকন্যাই গৃহ শুভা করে আর কন্যা হলে পর গৃহ শুভাবর্ধন করে তথাপিও কালকেতু যুবরাজ এই কথা না মনে মোর অবুঝ পরাণে অসায় কালকেতু কন্যা ধনছে কিমান কঠিন যুবরাজ পিতৃ মাতৃ এবার কোন হতে নিজ কন্যা অসীন জনের হাতত করে সমর্পণ যুবরাজ তথাপিও কালকেতু যুবরাজ মহন্ত বসুদেৱৰ দৰে যোগ্যজনৰ হাতত ভগ্নীক অৰ্পণ কৰিবলৈ পায় মই অতিশয় আনন্দিত নিশ্চয় যুবরাজ দৈবকীর ভাবেই বসুদেবেই উপযুক্ত বর কালকেতু যুবরাজ অবক্ষণ চাপিছে ওচৰত এক হল দৈবকীৰ বিবাহ যোৱা কালকেতু যুবরাজ সিংহদ্বাৰত দৈবকীৰ যৌতুকৰ সামগ্ৰী সহ হয় হস্তে ৰথ ৰথী সকলোবোৰ কৰাকৈ প্ৰস্তুত ভালো যুবরাজ যাবা যাবা যাতে কত ত্রুটি রই না যায় ভালো যুবরাজ কি
বসুদেব, যুবরাজ, দাদা দয়কী, দাদা দয়কী, দাদা দয়কী। না কান্দিবি দয়কী, না কান্দিবি। সকল লুত করে হিক্তম করিবি তই তোর বিদায়র বা বেজার নিদিবি আরো কঙ্কর হিয়াত। ক্ষমা কৰা দাদা, এই, ভগ্নীক তোমাৰ অতি অভাগিনী মই দয়কী, নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ। দয়কী, কিয় তই মোক অপৰাধী কৰিব খুজিছ? দয়কী, শৈশৱৰ পৰা যি অকপট স্নেহেৰে বান্ধি ৰাখিছিলি এই অভাগা দাদাৰক, তাক মই কেনেকৈ পাহৰিম দয়কী? দয়কী, ময়ো দাদা চিৰ ঋণী তোমাৰ ওচৰত, নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ দাদা। দয়কী, নাকান্দি। মহন্ত বসুদেৱ, যুবরাজ, আজি এই শুভক্ষণত মোৰ মৰমৰ ভগ্নী মথুৰাৰ উজ্জ্বল ৰত্নদ্বীপ তোমাৰ হাতত অৰ্পণ কৰিল। সৰলা অবলতাই অবোধ বালিকা, পদে পদে হ'ব পাৰে শত দুখ শত অপৰাধ। ক্ষমাই ভূষণ জানি অৰ্ধাঙ্গিনী ভাবি সৰ্বদুখ তাইৰ মাৰ্জনা কৰিবা বসুদেৱ। যুবরাজ, আদেশৰ কদাপিতো নকৰো লঙ্ঘন। আদেশ নহয় বসুদেৱ, যুবরাজ, এয়া মোৰ অনুৰোধ মাত্ৰ তোমাৰ প্ৰতি। দয়কী, পতি ব্ৰহ্মা, পতি বিষ্ণু, পতি ত্ৰিনয়ন আর পতিয়ে তিরতার আসলের ধন। দেবতার তোরে জ্ঞান করিবি সদায়, পালিবি আদেশ সর্বদা। স্নেহ শ্রদ্ধা ভক্তি প্রীতি সম্ভাষণ তই সকলোকে জনাবি বিশেষ। দাদা তোমাৰ আদেশ মই পালিম সৰ্বদা। দয়কী, তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত পাই কেইজনে? দাদা দিয়া আশীৰ্বাদ। বিদায়ৰ বেলাত তজু উপদেশ সাৰোগত কৰি আগবাঢ়ি যাব পাৰো যেন জীৱন বাটত। আশীর্বাদ আশীর্বাদ এরম দৈবকী পথিয়াই তোক দূর দূৰলৈ কিবা তই থাকিম মই সেই নগ্নকাৰে। তথাপিতো প্ৰাণ ভৰি মই দিছো আশীৰ্বাদ, তহঁত দুয়োৰে যুগ্ম জীৱনত হৰ গৌৰী বসতি হওক, হৰ গৌৰী বসতি হওক, হৰ গৌৰী বসতি হওক। উঠা বসুদেৱ, ও তোমাৰ স্নেহৰ ভগ্নী দৈবকী,
আজি মই তোমালোকক নিজেই ৰথৰে বাঘ জৰি ধৰি থৈ আহিম দুয়োকে যদুপুৰীত গৈ। অনা নাৰীগণ, মাংগলিক কুৰুলিত ধনীয় দৈৱকী বসুদেৱক জনোৱা বিদায় সম্ভাষণ। কোনে কৰিছ অতহস্য শূন্য গগনত? কোন? কোন হেরো মূর্খ কম জি দৈবকের বিয়া পাতি মহা হমারু হেরে আপন পাহরাটই মূর্খ কঙ্খ। এই দৈবকের গর্ভজাত অষ্টম সন্তানে সংহার করিবত অবলীলা ক্রমে মরণার দিন তো দুরন্ত কাক সাপিয়া হে দিনে দিনে তারে আজিও পূর্ব ঘোষণা, তারে আজিও পূর্ব ঘোষণা, তারে আজিও পূর্ব ঘোষণা। দৈৱকীৰ অষ্টম সন্তানে সংহাৰ কৰিব মোক? মনত পেলা কংখ হে ধূপজ্যোতিৰ অভ্যাস, মনত পেলা কংখ হে ধূপজ্যোতি অভ্যাস, মনত পেলা কংখ হে ধূপজ্যোতি অভ্যাস। অতি সঁচা। মনত পৰিছে সেই ধৈৰ্যতিৰ অভিশাপ। আনন্দতে আজি আপোন পাহৰা হৈ পাহৰিছো নিজৰেই ভূত ভৱিষ্যত। ওৰাই দিছে মোক আকাশী বাণীয়ে, সাৱধান কৰি দিছে কৰ্তব্য নিজৰ। কালকেতু, কালকেতু আসু আসু তোমরা হচ্ছে পালিব দেখি। ঘৰুৱা ঘৰুৱা বিজুলী বেগেৰে তপ তীক্ষ্ণ তৰোৱাল। আনন্দত উন্মত্ত প্ৰজা পলাওক লৈ। নাই নাই, মিত্ৰৰ কোনো নাই। শত্ৰু সকলোটি বধ কৰা, যাকে যতে পোৱা বলিয়া ততাল হাতে তুলন্তে অনাই জোৰে জোৰে মেলি দিয়া প্ৰজাসাগৰ। আনন্দৰ উৎসৱ হওক, ধ্বংসৰ ধুমুহা ধুমুহা। যোৱা যোৱা কালকেতু।
এই মহাকাল কালকেতুৱে কৰিছো অংগীকাৰ বলয়ৰে ঘণ্টা বাজিব এবে সিংহ নাট কৰি কপিব দেৱতা না আকাশে পাতাল সৃষ্টি হব মহা প্ৰলয় ৰক্ত মেটা দেহৰ ভৰতে তলবল হব সমগ্ৰ মথুৰা হত্যা কৰিবে ধ্বংস কৰিবে সৃষ্টি কৰিবে প্ৰলয়ৰে প্লাৱন 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 বসুদেৱ মোৰ নতুন মিতিৰ বসুদেৱ তুমি মোৰ নতুন মিতিৰ আৰু স্নেহৰ ভগ্নী দয়কী ভৱিষ্যত ভাগ্যলিপি মোৰ দুয়োজনে নিশ্চয় কাণ পাতি শুনিলা যি মিলন বান্ধোনেৰে বান্ধি দিছিলো তোমালোক দুয়োটিকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে হেনো কংসৰ মৰণ ইয়া ভরা মরম যে করেছিল প্রদান তার এই ফলস্বরূপে আজি পাইছো মই সুন্দর প্রতিদান ও শিরতে হেনু কংসর মরণ কে করিবা বকুরে কে করিবা অমৃত গরল উঠিল অমৃত গরল উঠিল কিন্তু কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ বেশ কথা সেয়ে হব নমন্যথা স্নেহ মমতা মোৰ আছিল যতমানে বিসৰ্জিত সকলোটি এই মুহূৰ্ততে সম্বন্ধৰ নাগ পাক দিলো দলিয়াই খড়গা খাতাতেই পকি করিম হিরসেন মুক্ত হব খুঁজে মোর মৃত্যুর দ্বার তম বিরুদ্ধ করি চিরকাললৈ শান্ত হোৱা যুৱৰাজ মানৱ দৈবাধীন দৈৱক দম্ভালি অতিক্ৰম কৰিব খোজাটো বাটু লতাহে মাথো বসুদেৱ অন্য হাতে যুৱৰাজ ভগ্নী হত্যা মহাপাপ মহাপাপ ভগ্নী হত্যা যদি মহাপাপ হয় মহাপাপ দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ
এই, ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা? কিয় কিয় কিয়? কাশী, নাই তোর কোনো অপরাধ। অপরাধ নহে কোনো মথুরার প্রজা। যতময় অপরাধ এ মহাবীর কঙ্কার নে কে কোয়া খুদে। কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ? বহুদেৱ, গলে জানো শুনিবা সঁচা ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ নিশ্চয় সঁচা হওক মিছা হওক ন্যায় কিম্বা অন্যায় সবাৰ বিধান হৈ ইচ্ছাতে তোমাৰ আৰু সেই গৰ্ভতে আজি তোমাৰ শিৰে সীমাত্ৰিকো লংঘিছে হত্যা কৰি ভগিনী তোমাৰ নিজৰ মৰণকো তুমি ৰোধিব খুজিছা। বহুদেৱ, পৰিহাস তুমি মোক নালাগে কৰিব। বিলম্ব হৈ ঘটাব পিঠিনি। তোমাৰ কথাই সঁচা। বীৰময় ৰজাময় যেনেই ইচ্ছা মোৰ তেনেই বিধান। প্ৰথমতে দৈব্যকে কৰিম সংহাৰ আৰু তাৰ পাছত চাম ভালদৰে দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানে কিদৰে কৰিব পাৰে কণ্ঠক নিধন। হাই পিখাচী, সাজু হ, সাজু হ, সাজু হ পিখাচী তই মৃত্যুৰ বাবে। সাজু আছো দেৱী সাজু আছো দাদা মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা ধুৰুপ জানিবা বীৰ তুমি সৰ্বশক্তিমান। তথাপিতো দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱা ধৰে তুমি কপিছা ভয়ত। মৃত্যুৰ নামত তোমাৰ ভগ্নী দৈৱকী নহয় বিচলিত। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত। নাই নাই দেৱী তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি অকাতৰে হাঁহি মুখে কৰিম গ্ৰহণ। সঁচা কথা যুৱৰাজ, এনে কাৰ্য অতি অশুভ। নাৰী হত্যাৰে ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। বহুদেৱ, এনে কাম কৰা যদি ইচ্ছাটো তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে হত মুখে তোমাকে কৰিব গঞ্জনা। গঞ্জনা নলব তোমার নাম রাজ্যতে ফিরাতে। লাজতে ঘৃণাতে আৰু তাৰেই ভয়ত গাখীৰ খুৱাই মহাবীৰ কংসই বীৰ বুলি পৰিচিত হব জগতত। বঢ়িয়া বঢ়িয়া তোমাৰ যুক্তি। হিতাকাংক্ষী তুমি মোৰ মৃত্যু
পুত্ৰ বসুদেৱ। আৰু আছে সহজ উপায়। উপায়? কি উপায় বসুদেৱ? কি উপায়? অ ৰাজন, দৈৱকীও থাকিব জীয়াই। আৰু ৰাজন, তোমাৰো নহব একোকে অনিষ্ট। সেইবাবে মই কৰজোৰে কৰিছো মিনতি। দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। অসম্ভৱ, অসম্ভৱ বসুদেৱ। দৈৱকীৰ প্ৰাণদান নহয় সম্ভৱ। তার পরিবর্তে রাজন, তার পরিবর্তে তার পরিবর্তে রাজন দৈবকীর গর্ভজাত প্রতিটি সন্তান যে মুহূর্ততে ভূমিষ্ঠ হব, এটি এটি করি আনি তুলে দিম মই তোমার হাত। নিষ্পাপ শিশু হব তুমি নিষ্কলঙ্ক রাজন, নিজ ইচ্ছা মতে। স্বামী, নজনাবা এনেকুৱা প্ৰাৰ্থনা। সৰগৰ দেৱ শিশু সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই স্বামী, ভাবিছো বসুদেৱ পাৰিবনে সঁচাকৈ প্ৰতিজ্ঞা পালিব, আৰু পাৰিবনে বিষৰ জীৱ সন্তানৰ স্নেহ। যদি পাৰা নাই মোৰ অলপ তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো অৱশ্যেই। শক্তিধর নরপতি তোমার, প্রজা আমি আশ্রিত তোমার। দুর্বল আমার পরা প্রবল শক্তিরে আপুন ইচ্ছারে প্রতি মুহূর্ততে কাঢ়ি নিব পারো তুমি জীবা আছে সকলো আমার। তথাপিতো কও শুনা ৰাজন, কথা মই নকওঁ কদাপি। সাক্ষী কৰি চন্দ্ৰ সূৰ্য গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী স্পৰ্শ কৰি নিজ পত্নীৰ ক্ষীৰ যি কৈছো এই লগনত তব সন্মুখত, তাক মই অক্ষৰে অক্ষৰে কৰিম পালন। প্ৰতিশ্ৰুত আজি মই নিজ প্ৰতিজ্ঞাৰ প্ৰতিশ্ৰুত আজি। বসুদেৱ এতিয়াই প্ৰথমতে কৈ দুইজনে চাবলৈ স্থিৰ নেপতে চিহ্নহীৰ নিজ সন্তানৰ নিজকে কৰাকৈ প্ৰস্তুত।
ধন্য ধন্য কালকেতু ধন্য ধ্বংস করা হত্যা করা সৃষ্টি করা প্রলয়র প্লাবন বুঝক জগতে কঙ্কাল শক্তি কঙ্কাল বীরত্ব কঙ্কাল কিমান পরাক্রম লীলা বন্ধ করা রাধা। লীলা বন্ধ লীলা কি কৰিবি কাজি ধ্বংসলীলা বন্ধ কৰিব লাগে ভগবান নিশি ওসরতে